নমস্কাৰ প্ৰিয় বন্ধুসকল, অসমীয়া ৰাশিফল নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, য'ত আমি আছামিজ এষ্ট্ৰলজি বিষয়ক বিভিন্ন ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে আজিৰ ভিডিঅ'ত আলোচনা কৰোঁ 28 জুন তাৰিখত কোন তিনিটা ৰাশিৰ ভাগ্য খুলিব আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। লগতে অনুৰোধ জনাওঁ যে আমাৰ চেনেলৰ ভিডিঅ'বিলাক ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া মূল ভিডিঅ'লৈ আগবাঢ়োঁ। আপোনালোকৰ ভাগ্য পৰিৱৰ্তন হ'বলৈ গৈ আছে। বিভিন্ন দিশত সফলতা লাভ কৰিব, জীৱনত উন্নতি হ'ব, শত্ৰু দমন কৰিব পাৰিব, বিভিন্ন মামলা মোকৰ্দমাত জয়ী হ'ব পাৰিব, সা সম্পত্তি লাভ হ'ব, ধনৰ আগমন ঘটিব, আৰ্থিক অৱস্থা মজবুত হোৱা দেখা যায়। চাকৰি, ব্যৱসায়, স্বাস্থ্য, শিক্ষা দীক্ষা, প্ৰেম প্ৰণয় সকলোতে শুভ হ'ব। দাম্পত্য জীৱন সুখৰ হ'ব, ঘৰ সংসাৰত সুখ শান্তি সৌভাগ্য বৃদ্ধি হ'ব। চাবলৈ গ'লে আপোনালোকৰ আহিব লগা সময়খিনি যথেষ্ট সুখৰ হ'ব। এই বিশেষভাৱে ভাগ্যৰ ৰাশিকেইটা হৈছে মেষ, কৰ্কট আৰু তুলা ৰাশি। বন্ধুসকল, ভিডিঅ' যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।